নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। আজি আপোনালোকক সদ্যহতে চহৰ অঞ্চলত নেদেখা যিকোনো অঞ্চলত নেদেখা বস্তু এটা আপোনালোকক দেখুৱাব ওলাইছোঁ। এই বস্তুটো হৈছে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কমেণ্ট যোগে জনাব সেই বস্তুটো কি। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে এই বস্তুটো চাওক, ইয়াত দেখিছেনে? এইবিধ হৈছে খৰি, বাঁহ খৰি, কাঠ খৰি, অন্যান্য খৰিৰ দৰে এইবিধো হৈছে এবিধ খৰি। এই খৰিবিধ সাধাৰণতে আপোনালোকে বহুতে চিনি পাইছে, হয়তো বহুতে চিনি পোৱা নাই। এই খৰিবিধ নিৰ্দিষ্ট বস্তু দিহে বনায়। এই খৰিবিধ এটা নিৰ্দিষ্ট অঞ্চলৰহে দেখা পোৱা যায়। ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ এই খৰিবিধ আচলতে কেনেকৈ বনায়, ইয়াত কি ব্যৱহাৰ কৰে। আপোনালোকে বহুতে হয়তো জানে ইয়াত গোবৰ ব্যৱহাৰ কৰে, তাৰ উপৰি ইয়াত কি ব্যৱহাৰ কৰে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়াহে বুজি পাব এই আচলতে খৰিবিধ কি কামত লাগে, কেনেকুৱা লাগে, মানে কেনেকুৱা কামত লাগে। এই মানুহজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰা হওকচোন, কি কয় তেখেতে। কি নাম? গোবৰৰ মুঠা বুলি কয়। অঁ, মুঠা বনাইছে আৰু খৰি বনাইছে আৰু। অঁ, কি কি মিহলাই তাত? হা? তাত কি কি মিহলাই দিয়ে? তাত এনেই মিঠৈ নিদিয়ে একো। অঁ, খালি গোবৰে? গোবৰে মানে লেপি মানে পটা খৰি দিয়ে ন? অঁ, কি এইটো মানে কি খৰিতকৈ বেছি জ্বলে নেকি? খৰি নিচিনা জ্বলি থাকে। খৰি নিচিনাকৈ জ্বলি থাকে? তেনেকুৱাই জ্বলি থাকে। যদি মানে গেছ নাইকিয়া হয়, খৰি নাইকিয়া হ'লে এইটো ব্যৱহাৰ কৰি দিয়ে। অঁ, আমাক গেছ শেষ হৈ যায়, এইবিলাক একো নাই। পাছত এইবিলাক দি ভাত বনাই থাকে। ভাত বনাই থাকে মানে খৰিতকৈ বেছি যায় নে? কিনিব গ'লে আমাৰ পইচাই লাগে বেছি। অঁ, সেইটো কাৰণে আমি আৰু খৰিৰ দাম বহুত। খৰিৰ দামো বহুত। এতিয়া নিজে বুটলি বনাই আছোঁ আৰু। কাৰণ গোবৰখিনিতো এনেই যায়গৈ। এনেই পৰি থাকে। আপোনালোকে দেখিছে, মই আপোনালোকক দেখুৱাইছোঁ গোবৰ কেৱল খেতি পথাৰত বেলেগ কামত ব্যৱহাৰ কৰাটোৱে নহয়, গোবৰ ব্যৱহাৰ হয় এইবোৰ কামতো, খৰি বনোৱা কামতো। এইবোৰ খৰি বনাইছে, গোবৰ মোটা বুলি কয়। এই মোটা বনাইছে, এই মোটাৰ জৰিয়তে যেতিয়া গেছ শেষ হয়, কিছুমানে গেছ ধৰি লওক এনেকুৱা মানুহ আছে গেছ কিনিবলৈ সক্ষম নহয়, সেই সক্ষম নোহোৱা মানুহখিনিয়ে এনেদৰে গোবৰে মোটা বনাই লয়। পটা খৰিৰ মাজত আছে যে পটা খৰি চাওক, মৰাপাটৰ যি ঠাৰি, সেই ঠাৰি আৰু এই গোবৰখিনি প্ৰথমতে লেপি ল'ব, মানে গোবৰখিনি সেমেকাই ল'ব, গোবৰখিনি লেপি ল'ব। গোবৰখিনি লেপি লোৱাৰ পাছত এই মৰাপাটৰ ঠাৰিডালে অৰ্থাৎ পটা খৰি কেইডালমান ল'ব, কেইটামান লৈ এনেদৰে হাতেৰে লৈ এনেকৈ মুঠি মাৰি মানে ইয়াত বস্তুটো বনায়, মানে খৰিবিধ বনায়। আৰু লগত এই মানুহজনে কৈছে একো মিহলাই নিদিয়ে, কেৱল গোবৰহে। ইয়াত মই দেখিছোঁ ইয়াত কাঠৰ সৰু সৰু টুকুৰা আছে, তুঁহগুৰি আছে, এনেকৈ তেওঁলোকে মিহলাই দিয়ে। কাৰণ মই জনামতে তুঁহগুৰিখিনি যদি মিহলাই দিয়ে, কাঠৰ গুৰিখিনি মিহলাই দিয়ে, তেতিয়াহ'লে জুইৰ প্ৰকোপটো অলপ বেছিকৈ হয়। সদ্যহতে কিছুমান অঞ্চলত এই বস্তুটো দেখা পোৱা যায়, সঘনাই দেখা পোৱা যায়। আৰু টাউন চহৰ অঞ্চলত এইটো দেখা পোৱা নাযায়। এইটো টাউন চহৰ অঞ্চলত কেতিয়াও নাথাকে নহয়, গাঁও অঞ্চলত থাকে। গ্ৰামত থাকে, তাতে থাকে। অঁ, বেলেগৰ তাত নাথাকে। অঁ, এইটো মানে ধৰি লওক যিবিলাক মানে মানুহৰ গেছ কিনিবলৈ সক্ষম নহয়, গেছৰ যি দাম হৈ অঁ, আছে, সেই গেছৰ সলনি মানে এই বস্তুটো ব্যৱহাৰ। আৰু গোবৰটোতে গৰুৱে হাগি তাতে পথাৰতে পৰি থাকে, য'তে এৰাল দিয়া হৈ থাকে, বান্ধা হৈ থাকে, ততে পৰি থাকে। সেই গোবৰখিনি মানে আনি ইয়াত মানে এনেকৈ সৎ ব্যৱহাৰ কৰি দিয়ে। ভৰি যায়। সেইটো কাৰণে কাম কৰি থাকে আৰু। অঁ, আপোনালোকক দেখালোঁ এই বস্তুটো হৈছে সেই খৰি। মানে যদি খৰি নাইকিয়া হৈ যায় হঠাৎ, আকৌ যদি গেছ নোহোৱা হৈ যায়, কোনোবা হয়তো গেছ কিনিবলৈ সক্ষম নহয়, সেইসকলে এই বস্তুটো ব্যৱহাৰ কৰে। এই চাওক গোবৰে কি ধুনীয়াকৈ লেপি বনাইছে। চাওক এই হ'ল গোবৰ মোটা বুলি কয়, ইয়াৰ নামটো হ'ল গোবৰ মোটা। গোবৰে কেৱল পটা খৰি কেৱল বনায়। আপোনালোকক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।